ৰাতিপুৱাৰ আৰম্ভণি খোৱা বস্তুৰ পৰাই আৰম্ভ কৰোঁ। আজি যিহেতু বিহু, গতিকে পিঠা পনাটো বনাবই লাগিব। চ' এতিয়া ৰুকি আছোঁ নাৰিকল, আৰু নাৰিকল ৰুকি লাড়ু, আৰু ভাবিছোঁ টিপটৰ মুখত দিয়া পিঠা। নমস্কাৰ সকলোলৈ, আৰু আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। এয়া এতিয়া মা আৰু মই লগ লাগি বনাই আছোঁ টিপটৰ মুখত দিয়া ভাপত দিয়া পিঠা। আৰু আপোনালোকে কোন কোনে খাই পাইছে জনাবচোন বাৰু কমেণ্টত। এয়া দেউতাই ৰেডি কৰি দিলে চাকি দিবৰ কাৰণে, কলৰে ডোনা কাটিলে এনেকৈ। আৰু কাতি বিহু যিহেতু তুলসী গছজোপা মেইন হয়, আৰু আমাৰ তুলসী গছজোপা এনেকৈ ওখ কৰি বনাই লোৱা হৈছে। আৰু এয়া কাতি বিহু স্পেচিয়েল পৰা ৰবট টেঙা মামাহঁতৰ ঘৰৰ পৰা আনিলোগৈ। এতিয়া যিহেতু কাতি বিহুৰ সময়ত ৰবট টেঙাৰ বতৰ, চ' বতৰৰ বস্তু দিব লাগে। তো এয়া এতিয়া যাবলৈ ওলাইছোঁ বাৰ ঘৰত। আজি মানে আমাক ভাত খাবলৈ বাহঁতৰ তাত মানে কাতি বিহুৰ দিনাখনে মথনি উৎসৱ পালন কৰা হয়, চ' সেইকাৰণে মাতিলে আমাক। কিন্তু দেউতা আজি কাতি বিহু, আৰু দেউতা, মই, পেহী, ভাইটি এটা আৰু খুৰা আমি এনেকৈ আহিছিলোঁ ভাত খাবলৈ। আৰু বাহঁতৰ ঘৰৰ পৰা আহিয়ে মাৰ লগত কাতি বিহুৰ চাকি দিয়া যোগাৰত লাগি গ'লোঁ। এতিয়া ৰেডি কৰিছোঁ। এইখৰ দিম একদম পূৰা পথাৰত দিম। এতিয়া আকাশবন্তি দেউতাই ৰেডি কৰি থৈ দিছে পোহৰ। চ' সেয়া সকলোৱে পথাৰত পূৰা আকাশবন্তি জ্বলাইছে, চাকি দিছে। আৰু এয়া দেউতাই ইয়াতে ফাৰ্ষ্ট জ্বলাই লৈছে, জ্বলাই লৈ আৰু পথাৰত দি দিম। চ' এয়া এতিয়া পথাৰত, ধাননি পথাৰত চাকিখৰ দি ল'লোঁ। এইবাৰ এইখৰ আনিছোঁ পাতত দিবৰ কাৰণে। এনেকৈ আকাশবন্তি এটা। কাতি বিহু মানে পূৰা দেৱালীৰ এটা আৰম্ভণি হৈ যায়, আৰু কাতি বিহু বুলি ক'লে দেৱালী গাত লাগি যায়। আৰু এই কাতি বিহুতে আমি পথাৰত চাকি দিওঁ, লগতে গোহালি ঘৰত আৰু ভঁৰাল ঘৰ যেতিয়া থাকে তাতে এনেদৰে আমি চাকি দিওঁ। আৰু লক্ষ্মীৰ আগমন বুলিও কোৱা হয় যিহেতু কাতি বিহু। চ' এনেকৈ আজিৰ দিনটো আমি পালোঁ। কাতি বিহু বুলি ক'লে কিছুমান বহুত পুৰণা মেমৰিজ মোৰ মনলৈ আহে। তাৰে ভিতৰত আজি আপোনালোকৰ লগত এটা শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। যেতিয়া মানে মোৰ ভাইটি জন্ম পাইছে, তো সি মানে কাতি বিহু দুদিন আগত জন্ম এনেকুৱা পাইছে। আছিলে, আমি যে নাৰিকল ৰুকি ফালে যে লাড়ু পিঠা বনাইছিলোঁ, সেই নাৰিকলৰ কুৰুকাবিলাক আমি মানে লৈ ফালে আগতে ঘৰে ঘৰে বুট খাবলৈ গৈছিলোঁ, প্ৰসাদ খাবলৈ গৈছিলোঁ। চ' ময়ো তেতিয়া সৰুৱে আছিলোঁ, বেছি বছৰ নাছিলোঁ ময়ো তেতিয়া। চ' ময়ো মানে পূৰা নাৰিকলৰ কুৰুকা লৈ ফালে গোটেই গাঁও ঘূৰি ফুৰিছিলোঁ যে মোৰ ভাইটিৰ কাৰণে দিয়ক আৰু মোৰ কাৰণেও দিয়ক। ত' মানে এইবিলাক কথা মনত পৰি যায় কাতি বিহু বুলি ক'লে। ডাঙৰ ডাঙৰ কুৰুকাবিলাক বাছি লওঁ মানে, আৰু ডাঙৰ ডাঙৰ কুৰুকাবিলাক বাছি আমি মানে পূৰা প্ৰসাদ খাবলৈ। ষ্টৰিটো অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া বলক ওচৰৰে মামী ঘৰে মানে প্ৰসাদ খাবৰ কাৰণে মাতিছে, তাতে যাবলৈ ওলাইছোঁ। মা আৰু মই যাম। আৰু এতিয়া চাহ বনাই আছোঁ। তেতিয়া যে বনাইছিলোঁ পিঠা আৰু নাৰিকল, চ' সেয়াৰে এতিয়া চাহ খাম। আৰু বাহঁতৰ ঘৰৰ পৰা লৈ আহিছিলোঁ, মানে তাই বনাইছে আৰু লাড়ু। চ' এতিয়া চাহখিনি ভাবিছোঁ আজি ব্লগটো এইখিনিতে সামৰোঁ। ইমান বেছি দেখাব পৰা নাই, অলপ কিবা দেখাইছোঁ। কৰিছোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব।